ঠিক আছে আপুনি 1 মিনিট বহি দিয়ক আরে ইয়াত কিয় বহিলে মাটিত আপুনি বহে জানো আপোনাৰ হেতু নাই নেকি টেনচনতে ওলাই গৈছে আপুনি বহি দিয়কচোন বহি দিয়ক তই আহি পাইছিলি তোৰ কেমেৰা ধুনীয়া হৈ আছিল ভালকে আহিছিল নে ধুনীয়া হৈ আছিলে মোচনটো আহিছিল নে নাই মোৰ ঠিকে আছিলে মানে চাবলৈ তুমি অকণমান মানে দুটা শ্বট লৈ আমি গুচি যাম তুমি অকণমান চাইলেণ্ট হৈ দিয়া নিজৰ বুলি নহয় তইতো মোৰ ওচৰতে আছ তই মোক ঠিকে এইখন আগত কিয় কাট শ্বট এটা চলি আছিল তুমি মাজত কি কাৰণে সোমাই দিলা তই মাজত কিয় সোমালি কেকেটা ইয়াত শ্বুটিং কৰিবলৈ ছাৰৰ পৰা পাৰ্মিশ্যন লৈছিলে নেকি লৈছিলি নে নহয় চিনেমা বনাওতে পাৰ্মিশ্যন নলয় নহয় পিছতে চেন্সৰ বৰ্ডৰ পাৰ্মিশ্যন লয় তাই কেকেটা বলো কি হৈ আছে ইয়াত শ্বুটিং চা ইয়াৰ দায়িত্ব ইয়াৰ কেমেৰা আৰু এয়া লাইটৰ হেড আৰু এয়াত দকে ফিচা চা কি ডকৰ ফিচাৰ ডকিউ ফিচাৰ মই আপোনাক বুজাই দিম আহকচোন এই মুহূৰ্ত শ্বট জাষ্ট আউটকে কেমেৰাটো সামৰি থৈচোন